গোলাঘাট সমন্বয় খেলপথাৰত অনুষ্ঠিত চুতীয়া জাতিৰ যুৱ সন্মিলনৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চুতীয়া জাতিৰ যুৱ সন্মিলনখনিত যোৰহাট, তিতাবৰ, বোকাখাট, গোলাঘাট, কাৰ্বি আলং আদি জিলাসমূহৰ উদ্যোগত আৰু গোলাঘাটবাসীৰ সহযোগত আয়োজিত যুৱ সন্মিলনৰ মুকলি সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। অনুষ্ঠানৰ মুকলি সভাখনি শুভাৰম্ভ কৰে চুতীয়া জনগোষ্ঠীক নেতৃত্ব বহন কৰা জয়ন্ত বৰুৱাৰ ৰচনাৰে জনগোষ্ঠীটোৰ এটি ঠাইকোৰ আছেৰে। সভাত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, চুতীয়া জনগোষ্ঠীৰ প্ৰাক্তন সম্পাদক অমিয় কুমাৰ বৰা, অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈ, গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত কুমাৰ ভূঞা আৰু চুতীয়া জনগোষ্ঠীৰ ভালেসংখ্যক নেতৃস্থানীয় ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।